পৃথিৱীত যিমানবোৰ আঘাত আছে তাৰ ভিতৰত সকলোতকৈ ভয়ংকৰ আঘাতটো হৈছে কথাৰ আঘাত। এই আঘাত দেখা পোৱা নাযায় বাবেই মানুহজনে কিমান আঘাত পাইছে সেই কথা কোনেও বুজি নাপায়। কিন্তু মানুহ এই আঘাততেই বেছি ক্ষতবিক্ষত হৈ পৰে। সেইবাবে কাৰোবাক কিবা কোৱাৰ আগতে সেই কথাটোৰ প্ৰভাৱ আনজনৰ ওপৰত কিদৰে পৰিব সেইটো এবাৰ ভাবি লোৱা উচিত। মানুহ দুটা সময়ত সম্পূৰ্ণ সলনি হৈ যায়। এক, যেতিয়া তেওঁৰ জীৱনলৈ স্পেচিয়েল কোনো এজনৰ আগমন ঘটে। দুই, যেতিয়া স্পেচিয়েল কোনো এজন তেওঁৰ জীৱনৰ পৰা আঁতৰি যায়। কথা দি কথা ৰাখিব নোৱাৰাতকৈ কথা নিদিয়াটোৱেই আপোনাৰ বাবে ভাল। শপত খাই মিছা মাতিলে কোনো মৰি নাযায়, যিটো মৰি যায় সেইটো হৈছে বিশ্বাস। বিশ্বাস কৰাৰ পিছত ঠগ খালেও এটা আনন্দ আছে, সেইটো হৈছে মানুহ চিনাৰ আনন্দ। যদি একেলগে দুজনৰ সৈতে ভাল পোৱা হয় তেন্তে দ্বিতীয়জনক গ্ৰহণ কৰি আগবাঢ়ক, কাৰণ প্ৰথমজনক যদি সঁচাই ভাল পালেহেঁতেন তেনেহ'লে কেতিয়াও দ্বিতীয়জনৰ প্ৰেমত নপৰিলেহেঁতেন। আৰু তাৰ পিছতো যদি তৃতীয় কাৰোবাক ভাল লাগে তেন্তে প্ৰথমে নিজৰ চৰিত্ৰ ঠিক কৰক, তাৰ পিছত প্ৰেমত পৰাৰ কথা ভাবিব। অযোগ্য কাকো ওপৰলৈ তুলি নানিব, নহ'লে এদিন তেওঁ আপোনাৰ যোগ্যতাক লৈয়ে প্ৰশ্ন তুলিব। যদি আপুনি কাৰোবাক মাছ ধৰি আনি দিয়ে তেন্তে তেওঁৰ এদিনৰহে খোৱাৰ যোগাৰ হ'ব, কিন্তু আপুনি যদি তেওঁক মাছ ধৰিবলৈকে শিকাই দিয়ে তেন্তে গোটেই জীৱনৰ বাবে তেওঁৰ খোৱাৰ ব্যৱস্থা হ'ব। ভুল দিশত ঘূৰালে আপুনি এটা ক্ষুদ্ৰ স্ক্ৰু খুলিব নোৱাৰে, গতিকে ভুল দিশত পৰিশ্ৰম কৰিলে আপুনি জীৱনত কিদৰে সফল হ'ব? সকলোতকৈ দামী বস্তুটোৱেই হৈছে সময়, কিন্তু মানুহে সকলোতকৈ বেছি সময়ৰেই অপব্যৱহাৰ কৰে। মনত ৰাখিব, আজি হৈছে সেইটো দিন যিটো দিনৰ পৰা কিবা এটা কৰিম বুলি আপুনি ভাবিছিল। দুটা লক্ষণ দেখা পালে বুজিব যে আপোনাৰ বেয়া দিন আহিছে। এক, যেতিয়া আপুনি দিনক দিনে এলেহুৱা হোৱা যেন অনুভৱ কৰিব। দুই, যেতিয়া আপোনাৰ মনলৈ হঠাৎ ডাঙৰ মানুহ হোৱাৰ চিন্তা আহিব। যিজনী ছোৱালীয়ে ঘামৰ দুৰ্গন্ধ পালেই বমি কৰি দিছিল, সেইজনী ছোৱালীয়েই এতিয়া ঘামত তিতা চোলাটো বাৰান্দাত মেলি দিবলৈ দুৱাৰৰ সন্মুখত ৰৈ কাৰোবালৈ বাট চাই থাকে। যিজনী ছোৱালীয়ে বিয়াৰ আগতে কোনোবাই খাবলৈ যোগাৰ কৰি নিদিলে একো খাব নিবিচাৰে, সেইজনী ছোৱালীয়েই এতিয়া খোৱাৰ যোগাৰ কৰি কাৰোবালৈ বাট চাই থাকে, কাৰণ প্ৰিয় মানুহজনক এৰি খালে তাইৰ এতিয়া পেটেই নভৰে। যিজনী ছোৱালীক টোপনিৰ পৰা উঠাবলৈ মাকে প্ৰতিদিনে গালি পাৰিছিল, সেইজনী ছোৱালীয়েই এতিয়া এখন ঘৰৰ সকলোকে টোপনিৰ পৰা উঠায়, কাৰণ সেইখন ঘৰত সকলোতকৈ আগতে তাইয়েই উঠিবলগীয়া হয়। যিজনী ছোৱালীয়ে ল'ৰা ছোৱালীৰ পায়খানা দেখিলে আঁতৰি দৌৰিছিল, সেইজনী ছোৱালীয়ে এতিয়া নেপকিন লৈ নিজৰ সন্তানৰ পিছে পিছে দৌৰে, কাৰণ এতিয়া তাই এজনী মা। যিজনী ছোৱালীয়ে ৰান্ধনীঘৰত কেতিয়াও ভৰি থৈ পোৱা নাছিল, সেইজনী ছোৱালী এতিয়া কাৰোবাৰ ৰান্ধনীঘৰৰ শ্ৰেষ্ঠ ৰান্ধনী, যাৰ হাতে ৰন্ধা খাবলৈ নাপালে পৰিয়ালৰ কাৰোৰে তৃপ্তি নপলায়। যিজনী ছোৱালীয়ে এদিন হাত খৰচৰ নামত অযথা টকা খৰচ কৰিছিল, দেউতাকৰ পৰা এইটো সেইটো বুলি বুদ্ধি কৰি টকা সৰকাইছিল, সেইজনী ছোৱালী আজি বহুত কৃপণ হৈ পৰিল, কাৰণ তাই এতিয়া বুজি পাইছে যে তাইৰো এতিয়া এখন সংসাৰ আছে। সেই ছোৱালীজনী আৰু কোনো নহয়, তেওঁ হয়তো আজি আপোনাৰ মা, আপোনাৰ ভগ্নী, আপোনাৰ পত্নী বা কন্যা। আচলতে ছোৱালীবোৰ জন্মগতভাৱেই পৰিৱৰ্তনশীল। দেউতাকৰ ঘৰৰ পৰা স্বামীৰ সংসাৰৰ মাজতেই তেওঁলোকৰ জীৱন। সেইবাবে নাৰীক সন্মান কৰিবলৈ শিকক, কাৰণ নাৰীয়েই আমাৰ সকলো। জন্মৰ পৰা মৃত্যু পৰ্যন্ত কোনোবা নহয় কোনোবা এটা ৰূপত কেৱল এগৰাকী নাৰীয়েই আপোনাৰ কাষত থাকি সহযোগ কৰিব, সহায় কৰিব, কেতিয়াবা মাতৃৰূপে, কেতিয়াবা পত্নী বা কন্যাৰূপে। আপোনাৰ ছোৱালীজনীক তাইৰ শাহু শহুৰৰ ঘৰত যিদৰে থকাটো বিচাৰে, আপোনাৰ ঘৰলৈও বোৱাৰী হৈ অহা ছোৱালীজনীক সেইদৰেই ৰাখক। স্বামীৰ সৈতে কাজিয়া হ'লেই যদি কোনো ছোৱালীক ঘৰৰ মানুহে নিজৰ ঘৰলৈ মাতি নিয়ে, কাজিয়া ডাঙৰ কৰাত উদগনি যোগায়, তেতিয়া বুজিব তেওঁলোকে ছোৱালীজনীৰ ভাল হোৱাটো নিবিচাৰে, বিচ্ছেদ বিচাৰে। 50,000 টকাৰ মাটি যদি 100 বছৰৰ পিছত কোটি টকা হ'ব পাৰে, তেনেহ'লে আমি কৰা অলপমান দানো আমাৰ শেষ দিনৰ বিচাৰত বহুত দামী হৈ পৰিব পাৰে। আপুনি কিমান ভাল বা কিমান বেয়া সেইটো নিজৰ ওচৰতে প্ৰমাণ কৰাৰ চেষ্টা কৰিব। আনৰ ওচৰত প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই, কাৰণ আপুনি ভাল হ'লেও তেওঁলোকে বেয়াটোহে দেখা পাব, আপোনাক যিকোনো প্ৰকাৰে তললৈ নমাবলৈ চেষ্টা কৰিব। গতিকে যদি আপুনি নিজকে ভাল বুলি জানে তেন্তে কেৱল মৌন হৈ থাকিব। দেখিব আপুনি মনৰ মাজত এটা সততাৰ অনুভূতি পাব। মানুহক আপুনি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। নিজৰ সৰ্বস্ব উজাৰি দিলেও মানুহে কমকৈ দিয়া বুলিহে বদনাম কৰিব। সেইবাবে কাৰোবাক দিলে সিমানহে দিব যিমানখিনি পোৱাৰ তেওঁ যোগ্য। যি বস্তুটোৰ বাবে আপুনি ব্যাকুল হৈ পৰিছে
যি বস্তুটোৰ বাবে আপুনি আন একো কৰিব নোৱাৰা হৈছে, একোতে আগবাঢ়িব নোৱাৰা হৈছে, তাৰ পিছতো ভগৱানে আপোনাক সেইটো যদি দিয়া নাই, তেন্তে এইটোৱেই বুজি লওক যে সেইটো আপোনাৰ বাবে ক্ষতিকাৰক। মনত ৰাখিব, ভগৱানে কেতিয়াও কাৰো বেয়া নকৰে। নিঃসন্দেহে ভগৱান এজন উত্তম পৰিকল্পনাকাৰী। সকলোতকৈ ডাঙৰ অন্ধ সেইজন যি নিজৰ দোষ নিজৰ চকুৰে দেখা নাপায়। সকলোতকৈ অশিক্ষিত সেইজন যি নিজকে সদায় নিৰ্ভুল বা ত্ৰুটিহীন বুলি ভাবে। কাৰোবাক মৰম দিলে হয়তো সেইদৰে মৰম ঘূৰাই নাপাব পাৰে, কিন্তু কষ্ট দিলে সেয়া ঠিকেই ঘূৰাই পাব। এয়াই বিধিৰ নিয়ম। জীৱনত এনে এজনক ভাল পাওক যি আপোনাক ভাল পাব নোৱাৰিলেও অন্ততঃ সন্মান কৰিব। এটা ভুল ৰিলেশ্যনশ্বিপৰ মাজত সোমাই পৰাৰ পিছতহে আমি ছিংগুল হৈ থকাৰ গুৰুত্ব বুজি পাওঁ। এটা কথা কি জানে, যাৰ খং আৰু জেদ বেছি তেওঁৰ জীৱনত কোনো থাকিব নিবিচাৰে। মাৰ অবিহনে এই পৃথিৱীত আৰু কোনেও নুবুজিলে কোনটো খং, কোনটো অভিমান, কোনটো ভাল পোৱা, কোনটো জেদ। ভিডিঅ'টোত আগবঢ়োৱা প্ৰতিটো কথাই আপোনাক জীৱনৰ কোনোবা নহয় কোনোবা এটা সময়ত সহায় কৰিব। ভিডিঅ'টোৰ কথাখিনিৰ সৈতে যদি আপুনি একমত, তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ মতামত প্ৰকাশ কৰক।